হৈ অহাৰ পাছত চলি থকা এটা আমাৰ ছিষ্টেমৰ পাৰ্ট গতিকে যিসকলে যোৱা ইলেকশ্যনত জিকি আহিলে আনুষ্ঠানিকভাৱে আমি এছেম্বলিত শপত গ্ৰহণ ল'ব লাগিব। ইয়াৰ পাছতহে আমি এজন জনপ্ৰতিনিধি হিচাপে স্বীকৃতি মানে পাম। আৰু আমাৰ আজি এইখিনি এটা কাৰ্যসূচী আছে বিজনেছ হিচাপে এছেম্বলিত যিটো আমাৰ বিজনেছ এইখিনি আমাৰ আছে। শপত গ্ৰহণ অনুষ্ঠানৰ পাছত বাকী পিছত যিখিনি কাম হ'ব এইটো এছেম্বলিৰ যিটো বিজনেছ ওলাব ইয়াৰ পিছতহে আমি আমাৰ প্ৰতিনিধিবিলাকৰ পাৰ্টিচিপেশ্যন আৰু নিজৰ যিবিলাক মানে কৰ্তব্য সেইখিনি আমি হাতত লৈ পেলাই কাম কৰিব পাৰিম। এতিয়া আজি শপত গ্ৰহণ অনুষ্ঠানটো হওক ভালেই ভাল হওক, চবেই শপত গ্ৰহণ লৈ ল'ব। আৰু আমাৰ এছেম্বলি হিচাপে এতিয়া ষ্ট্ৰং এছেম্বলি যিহেতু আমি পাইছোঁ, গতিকে মই ভাবোঁ এইবাৰৰ যিটো আমাৰ চৰকাৰ এই এছেম্বলিখনত আমি আলোচনা বিলোচনা কৰি BTC এটা শক্তিশালী অঞ্চল হিচাপে গঢ়ি তুলিবৰ কাৰণে আৰু BTC অঞ্চলৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহবিলাকৰ হকে আমি সঠিকভাৱে কাম কৰিব পাৰিম। এটা উন্নয়নৰ কাম আমি কৰিব পাৰিম, ন্যায় বিচাৰ অধিকাৰ আমি ৰাইজক প্ৰদান কৰিব পাৰিম। এই পবিত্ৰ সদনখনত আজি মই দ্বিতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিবৰ কাৰণে সুবিধা পাইছোঁ। আৰু মই ভাবোঁ আজিৰ এই অনুষ্ঠানটো শেষ হোৱাৰ পাছত অনাগত দিনবিলাকত আমাৰ বৰ্তমানৰ যিটো চৰকাৰ আমি বনাবলৈ সক্ষম হৈছোঁ সেই চৰকাৰখনে ৰাইজৰ হকে কাম কৰি যাব। আপোনাৰ যিহেতু বিধায়ক দুটা দায়িত্ব বাঢ়িল, কেনেকৈ কাম কেনেকৈ? আমাৰ 6th শিডিউলত এইটো এটা ভাল প্ৰভিজন আছে। আমি যিসকল বিধায়ক আছে বিধায়কসকলেও 6th শিডিউলৰ এজন মানে আমাৰ কাউন্সিলৰ পাৰিষদ হিচাপে কাম কৰিব পাৰোঁ। আৰু এতিয়া যিহেতু MLA হিচাপেও মই বিধানসভাত আছোঁ, MLAৰো কাম মই ফেৰালিলি কাম কৰি থাকিম। আৰু ইয়াতো BTCৰ MCLA হিচাপে যিখিনি মোৰ দায়িত্ব কৰ্তব্য থাকিব সমানে ফেৰালিলি মই মোৰ কামখিনি কৰি যাম। আৰু দুটা দায়িত্ব ইমান মোৰ কাৰণে ডাঙৰ নহয়, এইটো এনেও আমি সদায় ৰাইজৰ মাজত কাম কৰি থাকোঁ, আমাৰ অঞ্চলত কাম কৰি থাকোঁ। এতিয়া দুটা হাতেৰে কাম কৰিব পাৰিম MLA আৰু MCLA, গতিকে ৰাইজৰ কাৰণে খুব বেছি ভালকৈ আকৌ কাম কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ।